হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এটা বিশেষ শ্বুটিঙৰ দুই ৰাতি লাগছো আৰু দুদিন পঢ়ছো। হাই গাইজ, আজি আমাৰ শ্বুটিঙৰ 2 নম্বৰ দিন। ড্ৰেছ কৰি আছোঁ। এয়া আমাৰ শ্বুটিং এক্টৰনি আৰু সেই বগা চাট পিন্ধাটো এক্টৰ। আৰু এইফালে আছে আমাৰ ইয়াত শ্বুটিং কৰি আছে সকলোৱে চাব লৈছে। এই এক্টৰনিক দেখিছেতো, এক্টৰনিক পোজ দি আছে, লগতে ময়ো আহিছোঁ। লগতে ময়ো আৰু প্ৰেছিডেণ্ট হৈছে এই শ্বুটিংটোত। শ্বুটিংটো আমাৰ কালিৰ পৰা কৰিলোঁ নেকি? কালিৰ পৰা শ্বুটিংটো আমি কৰিছোঁ। আৰু এইফালে এক্টৰে পোজ দি আছে আৰু এক্টৰনি সেইটো আৰু এইফালে কেমেৰা বহি আছে। আৰু আহি আছে এইফালে চাৰ্কেল মাৰি বহি আছে সকলোৱে। দিয়ক বাৰু গাইজসকল, আমি কৰা শ্বুটিঙৰ ভিডিঅ' আপোনালোকৰ মাজলৈ কেইটামান মুহূৰ্ত আগবঢ়ালোঁ। আশা কৰোঁ মোক সকলোৱে মৰম দিব। ভিডিঅ'ত ধৰা নকৰিব পাৰে, কিন্তু একদম অৱস্থা বেয়া হৈ গৈছে দেই। আমি আহিছোঁ এই ইমান ধুনীয়া লোকেশ্যনত ফটো উঠিব লাগে, ভিডিঅ' কৰি আছোঁ। একদম পূৰা ভিডিঅ' একদম ভাল লাগিব চাগে, মোৰ এটা অনুমান। অভিষেক দত্তৰ ভনীয়ে গাইজসকল, ফাইনেলি আমাৰ শ্বুটিং শেষ হ'ল কেতিয়াবাতে। একচুৱেলি মই বহুত ভাগৰি একদম ঘামি জামি আহিছোঁ, সেইকাৰণে অকণমান ফ্ৰেছ হৈ লৈছোঁ আৰু। গতিকে ভিডিঅ'টো একদম বহুত বেছি ভাল লাগিলে আজি, কাৰণ ইমান ধুনীয়া ধুনীয়া শ্বট দিবলৈ পাইছোঁ লাইভত ফাৰ্ষ্ট টাইম। গতিকে এনেকৈ আপোনালোকে সদায় উৎসাহ দি যাব, আগুৱাই লৈ যাব আৰু নতুন নতুন ভিডিঅ' দিবৰ কাৰণে উৎসাহ জগাব। একদম পূৰা আজি মনটো সঁচাকৈ ভাল লাগি আছে, কিন্তু বহুত ভাগৰো লাগিছে। গতিকে ভিডিঅ'টো শেষ কৰিম বুলি ভাবিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।